मुवा बेसादनि बेसेन बांनायखौ होबथानांगौनि थाखाय दिनै गान्धीबारि आसु आरो तामुलपुर ओनसोलनि फरायसाफोरा खुद्रिसारदों। मुवा बेसादनि बेसेन बांनायखौ होबथानांगौनि थाखाय दिनै तामुलपुर जिल्लानि बेन्दोंआव थानाय गान्धीबारि आसु आरो तामुलपुर ओनसोलनि फरायसाफोरा खुद्रिसारनाय हाबाफारि लानाय जायो। खुद्रिसारगिरिफोरा आखाइ आखाइ प्लेकार्ड लानानै सरकारनि बेरेखायै आसाम सरकार हाय हाय, पेट्रल डिजेलनि बेसेन बांनायखौ बन्द खालाम बायदि बायदि स्लगानजों ओनसोलखौ सोमावग्लुङो। আজি সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু বিভিন্ন জাতি জনগোষ্ঠী সংগঠনৰ লগত সহযোগিতা বিচাৰি মূল্যবৃদ্ধি প্ৰতিবাদত আজি তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থায়ো এই প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী পালন কৰিছে। আৰু আমি অসম চৰকাৰৰ বিজেপি চৰকাৰখনৰ যোগান মন্ত্ৰীক আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে ৰন্ধন সামগ্ৰী খাদ্য সামগ্ৰী যাতে মূল্যবৃদ্ধি হ্ৰাস হয় তাৰে প্ৰতিবাদত আজি বিক্ষোভ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি সদম ছাত্ৰ সন্থাই বা বিভিন্ন জাতি জনগোষ্ঠী সংগঠনৰ লগত একত্ৰিত হৈ আমি ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন গঢ়ি তুলিম। কাৰণ আমি দেখিছোঁ যে আমাৰ অসমত ইয়াত বিভিন্ন খাদ্য সামগ্ৰী বা পেট্ৰল ডিজেল বা ইন্ধন গেছৰ ইয়াত প্ৰডাক্ট হয়। তাৰ তথাপিতো অসমত যে যি মূল্যবৃদ্ধি আপোনালোকে চাওক আজি ডিজেলৰ দাম, পেট্ৰলৰ দাম, মিঠাতেলৰ দাম, দালিৰ দাম, আলুৰ দাম, প্ৰতিটা বস্তুৰ সামগ্ৰীৰ দাম আজি অত্যাধিক মানে বজাৰত বিক্ৰী মানে কিনিব লগা হৈছে। আৰু সৰ্বসাধাৰণ ৰাইজৰ মানে মধুমাৰ আমাৰ মাজত মধুমাৰ চলাইছে। গতিকে আমি যোগান মন্ত্ৰী এনেকুৱা টুলুঙা কথা ক'ব বিচাৰে যে অসমত মানে মূল্যবৃদ্ধিটো হোৱাই নাই তেনেকুৱা ধৰণৰ ক'ব বিচাৰে। আৰু সেইকাৰণে ৰঞ্জিত দাসক আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে যাতে মূল্যবৃদ্ধি হ্ৰাস হয় তাৰে প্ৰতিবাদত আজি তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই, অসম উন্নতি সভা, ৰাভা ছাত্ৰ সন্থা, কোচ আৰপি ছাত্ৰ সন্থা আৰু অন্যান্য সংগঠনক আমি একত্ৰিতভাৱে এই আন্দোলনত গ্ৰহণ কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি বিভিন্ন সংগঠনৰ লগত একেলগে একত্ৰিতভাৱে যৌথভাৱে এই বিক্ষোভ কাৰ্যসূচীৰ লগতে আৰু অন্যান্য কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিম। সন্থাৰ লগত এককভাৱে আমি একেষাৰে মূল্যবৃদ্ধিৰ যিটো হৈছে আকাশলংঘী মূল্যবৃদ্ধিৰ ক্ষেত্ৰত আমি নিখিল ৰাভা ছাত্ৰ সন্থাও এককভাৱে আমি গৰিহণা দিছোঁ, দাবী জনাইছোঁ যে চৰকাৰে অতি শীঘ্ৰে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰক। যোগান মন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি একেষাৰে তেখেতসকলক ধিক্কাৰ জনাইছোঁ যাতে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত তেখেতসকলে এক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি পেলাই আমাৰ সৰ্বসাধাৰণ জনসাধাৰণক এটা ভাল এটা বাতাবৰণ আনাৰ কাৰণে তেখেতসকলে খুব সোনকালে যাতে ব্যৱস্থা গ্ৰহণ কৰে আমি সজোৰে দাবী জনাইছোঁ। অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ অত্যাৱশ্যকীয় বিজেপি চৰকাৰৰ এই প্ৰতিবাদ দক্ষিণ ত্ৰিপুৰা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা হৈছে। এই প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰক বুজাই দিব বিচাৰিছোঁ যে সাধাৰণ জনতাৰ ওপৰত যি মাধমাৰ খুৱাই প্ৰতিটো বস্তুৰ মূল্য বৃদ্ধি কৰি প্ৰতিটো বস্তুৰ মূল্য বৃদ্ধি কৰিছে, এই মূল্য বৃদ্ধি চৰকাৰ অতি শীঘ্ৰে ৰোধ কৰক। আৰু যি আমাৰ এই যোগান বিভাগ নামৰ এই বিভাগৰ এজন যি মন্ত্ৰী আছে ৰঞ্জিত দাস, তেখেতৰ শুই থকা শিয়ালৰ ভাও ধৰি অসমৰ জনতাৰ ওপৰত যি মাধমাৰ খুৱাই আছে, মিঠাতেল, আলু, পেঁচ, ৰন্ধন গেছ প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। দিনক দিনে মূল্য বৃদ্ধি হয় তাৰমানে সাধাৰণ জনতাই খোঙা হৈ গৈছে। প্ৰতিটো বস্তুৰ প্ৰতিদিনে মূল্য বৃদ্ধি হৈছে। 110 টকালৈকে পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে, ডিজেলৰ 100 টকালৈকে বৃদ্ধি পাইছে। সাধাৰণ জনতা এইখন চৰকাৰৰ দিনত সাধাৰণ জনতা মধ্যবিত্ত পৰিয়ালৰ মানুহে চলিবৰ কাৰণে বহুত অসুবিধা হৈছে। আমি চৰকাৰক তীব্ৰভাৱে গৰিহণা জনাইছোঁ কাৰণ প্ৰতিদিনে যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি আছে এই মূল্য বৃদ্ধি ৰোধ কৰক আৰু সাধাৰণ জনতাক সকাহ দিবলৈ আমি চৰকাৰক তীব্ৰভাৱে আহ্বান জনাইছোঁ। नोंथांमोना सानफ्रोमबोनि खौरांखौ मोननो थाखाय रिलाइभ निउज 24 बड' इउटुब चेनेलखौ साबस्क्राइब खालामनायजों लोगोसे फेसबुक पेजखौ फल' खालामनानै लाइक शेयार खालामनो दाबाव। गोजोन्थों।